এয়া মই বনাইছোঁ চিকেন। মই কুকাৰতে বনাইছোঁ সোনকালে হ'বৰ কাৰণে। কুকাৰত এদিন বনালোঁ অলপ দিনৰ আগত। মই দেখিছোঁ সোনকালে হয় দেখোন, একদম মানে কেৰাহীত বনোৱাতকৈ বহুত সোনকালে হয়। কিন্তু কি হ'ল জানানে, কুকাৰটো ইমান ক'লা হৈ গৈছে দেখিছেনে? মই মানে ভুল এটা কৰিলোঁ। মই কুকাৰত তেল গৰম দি পেলাই মই বেলেগ ফালে কিবা এটা কৰি আছিলোঁ। ইফালে জ্বলি গ'ল নহয় কুকাৰটো। তাৰপিছত যেনে তেনে আকৌ ধুই পখালি, এতিয়া দাগটো যোৱাই নাই। ধুই পখালি বনাই আছোঁ আৰু তেনেকৈ, কিন্তু ধুবলৈ মই টাইম পোৱা নাই। আপোনালোকে জনাবচোন কেনেকৈ কি কৰিলে এই ক'লা দাগখিনি যাব। মই মানে ঘঁহি তত পোৱা নাই। আৰু আনফালে মানে বনাই আছোঁ অমিতা খাৰ, চিকেন, তাৰপিছত এইখিনি দেখিছেনে? অমিতা ইয়াতো দি দিছোঁ। অমিতা আৰু আলুখিনি আগতে ভাজি লৈছোঁ যে তেতিয়া বহুত ধুনীয়া সোৱাদ হয় চিকেনখিনি, আৰু বহুত কম সময়তে হৈ যায়। এইফালে অমিতা খাৰখিনি লৰাই দিছোঁ। মানে অমিতা খাৰ আজি আছিলে, অমিতা খাৰ, চিকেন আৰু তিলৰ চাটনি অকণমান বনাইছিলোঁ মই। সেইখিনিকে আৰু একদম ইমানেই দৌৰাদৌৰিকৈ বনাইছোঁ, মানে ইফালে মানুহ আছে, ইফালে মই বাহিৰৰ কামো কৰি আছোঁ, কাপোৰ কানি ধোৱা পখলা, মানে মোৰ আজি ৰাতিপুৱাৰ পৰা ৰেষ্ট নাই। মানে ইমানেই ফাষ্ট গৈছে টাইমখিনি, মই কোনফালে কি কৰোঁ একো মানে ধৰিব পৰা নাছিলোঁ। সেইকাৰণে ধাম ধুম বনাইছোঁ। এয়া অমিতা খাৰখিনি হ'বই আৰু উতলি আছে। অকণমান গ্ৰেভি টাইপ বনাই দিছোঁ আৰু অকণমান পানী দি দিছিলোঁ সিজিবৰ কাৰণে। আৰু ইফালে মই চাহ বনাইছোঁ। দেউতাই আহি ক'লে মোক চাহ অকণমানকে দে। আৰু মানে দেউতা মানে চাহটো একদম মানে মোৰ জিভাৰ আগতে থাকে, এনি টাইম চাহ দি থাকিলে ভাল পায়। ভাত পানী নাখায় একো, ভাত মানে দূৰতে, আৰু ভাতটো বহুত দূৰত থাকে, চাহটো দিলেহে ভাল পায়। সেইকাৰণে মই ইফালে চাহ বনাইছোঁ। আৰু ইফালে ইমান মন নকৰিব প্লিজ, মোৰ বহুত খেলি মেলি হৈ আছে মানে কিটচেনটো। মই চিজিল কৰোঁহে, আকৌ বস্তু বনাওঁতে চব চেদেলি বেদেলি হৈ যায়। মানে আকৌ গোটেইখিনি বনাই মেলি ধুই পখালি চিজিল কৰোঁ, আকৌ মোৰ বেয়া হৈ যায়। উপায় নাই আৰু, সেইখিনি মাইণ্ড নকৰিব প্লিজ। দৌৰা হৈ থাকিলে মানে কোনফালে কি কৰিম হৈ যাওঁতো, মই তাকে ভাবোঁ মাজে মাজে কি কৰিম এইটোৰ পিছত, তাকে ভাবি আছিলোঁ। এইফালে হৈ গ'ল। মই চাহৰ লগত পুৰি দুখনো ঘপকৈ বনাই দিলোঁ, কাৰণ দেউতাই একো ৰাতিপুৱাই জলপান কেইটামানহে খাই গৈছিলে, আৰু গোটেইখিনি হৈ গ'ল। আমি এইফালে ভাত বাঢ়ি বুলি ৰেডি কৰিছোঁ, আৰু এয়া দেউতাক মই চাহ আৰু এইখিনি দি দিছোঁ। এতিয়া নাজানো আৰু কেতিয়া ভাত খাম। মই তাকে কৈছোঁ, দুখন পুৰি দিছিলোঁ, এখন কমাই লৈ আহিছোঁ। তাৰপিছত ইফালে আমি ভাতো বাঢ়ি ল'লোঁ। এয়া ভাত, অমিতা খাৰ, তিলৰ চাটনি, আৰু এইফালে চিকেন। মোৰ ভিডিঅ'টো কেনে পালে চাই নিশ্চয় জনাব কমেণ্টত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।